Hello everyone and welcome back to my YouTube channel. মই সাইনা আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালো। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে। আজি মানে ইভিনিং টাইমত ব্লগটো ষ্টাৰ্ট কৰিলোঁ। তো এতিয়া মানে আমি ফুৰিবলৈ যাম, মই যাম, ফুৰি যাম আৰু বা যাব। তো ক'ত ফুৰিব যাম ন আপোনালোকক দেখাম। তো চাই থাকিব, মই এতিয়া লাইটটো অফ কৰি ল'লোঁ। তো ব'লক এতিয়া যাওঁ আমি ফুৰিবলৈ। ব'লক যাওঁ ফুৰিবলৈ। ৰেডি হৈ গ'লোঁ পূৰা। এফালে আমাৰ খুৰীহঁতৰ ঘৰ বনাই আছে, পকা ঘৰ। এতিয়া আমি যাওঁ মানে, আৰু মোৰ লগত যাব আমাৰ খুৰী ছোৱালীজনী এইজনী যাব। আমি ফুৰিবলৈ যাম এতিয়া গোটেই সোপা মিলি কিনে। আমি এতিয়া গোটেই সোপা মিলি ফুৰিবলৈ যাম। ফুৰিব আহি গ'লোঁ গোটেই সোপা। এইফালে খুৰী আৰু খুৰী ছোৱালীজনী আৰু সৰুজনী আৰু বা আছে। তো ভিডিঅ'ত নোলাই মানে, আপোনালোকক মানে কেতিয়াবা দেখাম আৰু এদিন মই। তো আমি ফুৰিব আহিলোঁ, বেক কেমেৰা দি দেখাই আছোঁ আমি ক'ত ফুৰিব আহিছোঁ আপোনালোকক। আপোনালোকৰ খবৰ ভালেনে? আমাৰ কিন্তু আজি বহুত খবৰটো বেয়া। ঘৰৰ পৰা 6টাতে ওলাইছোঁ, আহি আছোঁ আৰু গাড়ীৰ পৰা নামিছোঁ আৰু আহিছোঁ হস্পিটেলত গৈছোঁ, তাত জইন হৈ ফালে আৰু ঘূৰি আহিছোঁ। আহি ফালে এতিয়া ষ্টেচনত আছোঁ। আমি ঘৰত যাম আৰু পোৱাই নাই, বাট ৰৈ আছোঁ। 12:30 ৰখি আছোঁ। আমাৰ গৰমত মানে অৱস্থা নাই। ৰাতিপুৱাতে আহিলোঁ, আহি গাটো বেয়া হৈছে, বৰষুণ কাৰণে ব্লগ বনোৱা নহ'ল, তেনেকুৱা একো ভিডিঅ' কৰা নহ'ল আমাৰ। ষ্টেচনত যিখিনি পাৰোঁ সেইখিনি বনাই আছোঁ অলপ আমি গোটেইকেইটা মিলি। কি কৰোঁনো, ইয়াত বহি থাকোঁ, ট্ৰেইন অহাই নাই এতিয়ালৈকে। যেতিয়া আহিব যাম আৰু তেতিয়া আমি বহি আছোঁ গোটেইকেইটা মিলি। ইমান ভিডিঅ' হ'লেও চাই দিব, মৰম কৰি দিব আমাক, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, ভালকৈ চাই দিব দেই আমাৰ ভিডিঅ'। ট্ৰেইনত বহি গ'লোঁ, ইফালে নমিতা বহিছে আৰু ইফালে ছিজন আছে আমাৰ। তো আমি এতিয়া ঘৰত যাম আৰু আপোনালোককো দেখাম ৰাস্তাত কি হয় কি নহয়। আমি আহি পাই গ'লোঁ এতিয়া আমাৰ ৰঙিয়া জংচন। তো সৃজনা যাব ঘৰত, নমিতা যাব মোৰ লগত, মোক আবাই নিব আহি আছে। আমি এতিয়া তললৈকে নামি যাওঁ আৰু গোটেইখিনি। বাই বাই সৃজনা, বাই। আমি অলপ পাছত বাই বাই কৈ ভালে যাম। আমি আজি মানে নাৰ্ছৰ কি কাৰণত গ'লে আপোনালোকক কোৱা নাছিল। তো আজি আমি মানে আমাৰ নাৰ্ছৰ মানে প্ৰেক্টিকেল কৰিব যাম। আমি শিকি আছিলোঁ যে ইয়াত, প্ৰেক্টিকেল কৰিব যাম, তাকে জইনিং কৰি আহিলোঁ। 1 তাৰিখৰ পৰা আমি ডিউটি কৰিম আৰু গোটেই সোপাই মিলি কিনে আমি, আৰু আধা গৈছে জইন কৰিব, আমি কৰি আহিলোঁ। এতিয়া আৰু ঘৰত যাম আৰু আমাৰ বহুত ভাগৰ লাগিছে। হৈছে আমাৰ ইয়াৰে ৰঙিয়া জংচন। মানে ইয়াত যিমান ট্ৰেইন আছে গোটেই ইয়াতে ৰখে। তো আমি ইয়াৰ পৰা উঠিব লাগে। এইটো হয় আৰু গোটেই এৰিয়াটো, ইয়াত এইটো গোটেই এৰিয়া হয় এইটো।